বৰ্তমান সময়ত সামাজিক মাধ্যমৰ জৰিয়তে বহু সংখ্যক যুৱক যুৱতী অথবা বিভিন্নজন ব্যক্তি ভাইৰেল হৈ পৰে আৰু তেনেগৰাকী কণমানি দেৰগাঁও অঞ্চলৰ পৰা ইতিমধ্যে ভাইৰেল হৈ পৰিছে আমাৰ সৈতে উপস্থিত আছে দেৰগাঁৱৰ বিস্তীৰ্ণা গগৈ আৰু বিস্তীৰ্ণা গগৈ এগৰাকী মৰম লগা কণমানি আমাৰ সৈতে উপস্থিত আছে তেওঁৰ বহুকেইটা গীত ইতিমধ্যে ভাইৰেল হৈ পৰিছে এয়া আমাৰ সৈতে বিস্তীৰ্ণা গগৈ উপস্থিত আছে তোমাৰ সৈতে আমি কথা পিছত পাতিম তোমাৰ পৰিচয় আমি পিছত জানিম হেডলাইন্স দেৰগাঁও দৰ্শকসকলক তোমাৰ চিনাকি আমি পিছত দিম কিন্তু প্ৰথমতেই আমি তোমাৰ পৰা তোমাৰ যোনটো গীত প্ৰথম ভাইৰেল হৈ পৰিছে যাৰ জৰিয়তে তুমি অসমবাসীৰ আগত তোমাৰ এটা চিনাকি নাম বিস্তীৰ্ণা গগৈ হিচাপে মানুহে চিনি পাইছিলে যোনটো গীত ভাইৰেল হৈ পৰিছে গীতটো তোমাৰ কণ্ঠত আমি প্ৰথমবাৰ শুনিব বিচাৰিছোঁ হয় নমস্কাৰ প্ৰথমতে সকলোকে মাঘ বিহুৰ শুভেচ্ছা জনাই মই মোৰ গীতটি আৰম্ভ কৰিব লৈছোঁ নিশ্চয় कहीं न जा आज कहीं मत जा फिर मिले ना मिले ये पल समा बाहों में आ जा कहीं न जा आज कहीं मत जा फिर मिले ना मिले ये पल समा बाहों में आ जा धन्यवाद নিশ্চিতভাৱে ছোৱালীজনী যিমান ধুনীয়া তাইৰ কণ্ঠটো তাতকৈ বেছি ধুনীয়া আপোনালোকে নিশ্চয় বুজি পাইছে মই কি ক'ব বিচাৰিছোঁ আমাৰ সৈতে বিস্তীৰ্ণা গগৈৰ কণ্ঠত আপোনালোকে ইতিমধ্যে এটা গীত শুনিছে এতিয়া আৰু এইখিনিতে এটা কথা ক'ব লাগিব তেওঁৰ কাষত এজন ব্যক্তি বহি আছে ব্যক্তিজন কোন মই আপোনালোকক চিনাকি কৰাই দিছোঁ তেওঁ হৈছে বিস্তীৰ্ণা গগৈৰ সংগীতৰ প্ৰশিক্ষক বিতুপন বৰা কি ক'ব বিস্তীৰ্ণাক লৈ আপুনি কি ক'ব ইতিমধ্যে তাই সামাজিক মাধ্যমত খলকনি সৃষ্টি কৰিছে বুলি ক'ব লাগিব কি ক'ব এই ক্ষেত্ৰত বিস্তীৰ্ণাক লৈ আপুনি কি ক'ব প্ৰথমে তোমালোকৰ চেনেললৈ মই ধন্যবাদ জনাইছোঁ নিশ্চয় তাৰপিছতে কওঁ তাইৰ আচলতে কি হয় গানখিনি অকল সেইটোৱে নহয় তাৰ আগতে আৰু কেইবাটাও তাই ভাইৰেল হৈছে বুলি ক'ব পাৰি অসমীয়াও দুটিমান গীত আছিলে সেইকেইটাও তাইৰ যথেষ্টখিনি ভিউৱাৰ্ছ পাইছে আপোনাৰ হয়তো এটা ডুৱেট ছং তেওঁ আচলতে কণ্ঠদান কৰিছিলে ভাইৰেল হৈছিলে আমাৰ সেই দুটাই হৈছিলে বা দুটাই ভাইৰেল হৈছে বুলিয়ে ক'ব পাৰি মানুহে কৈছে যেতিয়া তেনেকৈ কৈছোঁ আৰু মানে ভাইৰেল হৈছে বুলিয়ে কৈছোঁ আৰু ঠিক আছে তাই আচলতে ভাইৰেল হ'ব বুলি আচলতে গীতবোৰ তাই কৰা নহয় তাই মানে সম্পূৰ্ণ শিকিবৰ কাৰণে প্ৰচেষ্টা চলাই আছে গীতবিলাক আৰু সেইকাৰণে কি হৈছে তেনেকুৱা ধৰণৰ গীতবিলাক যিখিনি লতা মংগেশকাৰ হওক আৰু তেখেতৰ গীতটো যথেষ্ট টানেই হয় গতিকে তেখেতৰ গীতখিনি শুনি শুনি শিকিছে বা হেৰিও কৰি আছে ৰিয়াজ কৰি আছে সেইকাৰণে তেওঁৰ কণ্ঠটো যথেষ্টখিনি মানে ইম্প্ৰুভ হৈছে আৰু সেইটোৱে গানৰ কোৱালিটিখিনি মেইনটেইন কৰি কৰি মানে তাই কৰি আগ্ৰহ লাগিব শিকিবৰ কাৰণে আগ্ৰহ লাগিব তাই নিশ্চয় আগ্ৰহ আছে ইমান এটা কম বয়সত তুমি পঞ্চম শ্ৰেণীত পঢ়ি আছা ন পঞ্চম শ্ৰেণীত পঢ়ি থকা অৱস্থাত এটা আগ্ৰহ এটা আচলতে সপোন লৈ তাই আগবাঢ়ি আহিছে কি ক'বা ঘৰত কোন কোন আছে কোন ক্লাছত পঢ়ি আছা ক'ত পঢ়ি আছা হয় ঘৰত মোৰ মা দেউতা মই আমাৰ অৰিজিনেল ঘৰ লখিমপুৰত মাৰ ঘৰ দেউতাৰ ঘৰ মই পঞ্চম শ্ৰেণীত পঢ়ি আছোঁ শিশু ভাৰতী ইংলিছ মিডিয়াম হাইস্কুলত দেউতা চাকৰি সূত্ৰে দেৰগাঁৱত আছেহি এতিয়া চাকৰি সূত্ৰে মাহে আছে ইয়াত হয় হয় দেউতা এনেই লখিমপুৰ গোলাঘাট দুয়োটাতে কৰে হয় হয় আৰু কি শুনাবা মই নমিতা ভট্টাচাৰ্য বাইদেউৰ আলি থাকিটো শুনাম নিশ্চয় লা 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 আলি থাকি পৰ শালিকি অকা দেৱা কৰ শালিকি তই জানো জান মোৰ বেথা মনৰ হাচতীয়া কথা কিহতে ৰাখিছোঁ ঢাকি আলি থাকি পৰ শালিকি অকা দেৱা কৰ শালিকি তই জানো জান মোৰ বেথা মনৰ হাচতীয়া কথা কিহতে ৰাখিছোঁ ঢাকি ধন্যবাদ নিশ্চয়কৈ সুমধুৰ কণ্ঠ তাই আমিও আশা কৰিছোঁ তাই আগবাঢ়ি যাওক ভৱিষ্যত পৰিকল্পনা কি কৰিছা সংগীতৰ ক্ষেত্ৰত বা গীতৰ ক্ষেত্ৰত আগলৈ কি হ'ম বুলি ভাবিছা
ভাল গায়িকা হোৱাৰ সপোন আছে মোৰ গায়িকা হোৱাৰ সপোন আছে কোনে অনুপ্ৰেৰণা কোনে যোগাইছে মায়ে বেছি মৰম কৰে নে দেউতাই বেছি মৰম কৰে কোনে অনুপ্ৰেৰণা যোগায় দুয়োজনে অনুপ্ৰেৰণা দিয়ে মাৰ ঘৰ দেউতাৰ ঘৰ এতিয়া এই অনুষ্ঠানৰ কাৰণে যে তুমি একদম সাজি কাজি আহিছা মায়ে সজাই দিছেনে মায়ে কৰি দিয়ে মায়ে সজাই দিছে তুমি যেতিয়া ক'ৰবাত তুমি মঞ্চত গীত পৰিৱেশন কৰিছানে কৰিছোঁ মঞ্চত যেতিয়া যোৱা দেউতাৰ লগত যায় নে মাৰ লগত যায় নে দুইজন যায় লগত দুইজনেই যায় আৰু মায়ে কি কয় যেতিয়া তুমি গান গাই থাকা যেতিয়া তুমি প্ৰেক্টিচ কৰি থাকা মায়ে কি কয় মায়ে কয় যে যিমান মানে পাৰা সিমান ভালকে গাব চেষ্টা কৰিবা খং কৰে নে খং কৰে মাজে মায়ে বেছি কৰে নে দেউতাই কৰে কি কয় কেতিয়া এনে বেট লৈ পিতে নে নিপিতে আজিলৈকে পিতা নাই খং কৰে কিহৰ কাৰণে খং কৰে দুষ্ট কৰা নেকি দুষ্ট নকৰোঁ এনেই বেলেগ কথাত বা পঢ়া শুনা কথাত আৰু তোমাৰ স্কুলৰ যোনসকল ছাৰ বাইদেউ আছে ছাৰ বাইদেউহঁতে কি কয় তোমাৰ এই সংগীতৰ ক্ষেত্ৰত কি কয় ছাৰ বাইদেউ সকলোৱে অনুপ্ৰেৰণা দিয়ে আৰু কয় যে আগবাঢ়ি যোৱা বুলি আৰু যিমান পাৰা ভাল গাবা তেতিয়া কয় দেউতাৰ নাম কি মাৰ নাম কি দেউতাৰ নাম গুণকান্ত গগৈ আৰু মাৰ নাম ইলৰা গগৈ এতিয়া আমি যিহেতু দেখিছোঁ অসমীয়া একদম বহুত এতিয়া কণ্ঠশিল্পী নতুন নতুন কণ্ঠশিল্পী ওলাইছে তুমিও আচলতে যেনেকুৱা এজন প্ৰতিষ্ঠিত কণ্ঠশিল্পী হ'বলৈ তুমি বিচৰা এতিয়া যিহেতু ভোগালী বিহু আহি আছে মাঘ বিহু আহি আছে মাঘ বিহুৰ উপলক্ষে তুমি হেডলাইন্স দিয়াৰ কাৰণ দৰ্শকসকলে এটা বিহুগীত শুনাব পাৰিবানে হয় নিশ্চয় আমি এটা বিহুগীত শুনিম হেডলাইন্স দিয়াৰ কাৰণ দৰ্শকসকলক আমি বিস্তীৰ্ণা গগৈ কণ্ঠত এটা বিহুগীত শুনাব বিচাৰিছোঁ গোৱা মৰমত মাতিছোঁ তোমাক জানে মনি তুমি মোৰ বুকুৰে হীৰা বাখৰ মনি মৰমত মাতিছোঁ তোমাক জানে মনি তুমি মোৰ বুকুৰে হীৰা বাখৰ মনি ঐ কতেনো গৈ আছিলা বিচাৰি ঐ পোৱা নাই জানো কিয়নো তুমি মোক বলিয়া কৰিলা কিয়নো তুমি মোক বলিয়া কৰিলা পাহাৰৰ জুৰিতি বয়াখিনি গৰি তোমাক এনে দেখি থাকো কেনে কৰি পাহাৰৰ জুৰিতি বয়াখিনি গৰি তোমাক এনে দেখি থাকো কেনে কৰি ঐ ছাতি ঐ বিছাতি দেহানো ছাতি পতি জানো মাতিলে ভাল লাগে মোক জানমণি বুলি মাতিলে ভাল লাগে মোক জানমণি বুলি বাৰু মই তোমাক জানমণি বুলিয়ে মাতিছোঁ কণমানি জানমণিজনী তুমি যেতিয়া গাই আছা বিতুপন দাই খুব সুন্দৰকৈ হাত চাপৰি বজাই আছে অকল তুমি গালে নহয় বিতুপন দাৰ কণ্ঠটো আমি এটা বিহুগীত শুনিম এই মুহূৰ্তত আপোনাৰ কণ্ঠটো আমি এটা বিহুগীত শুনিম বিহুগীত শুনাৰ পূৰ্বে আমি খন্তেক বাণিজ্যিক বিৰতি লৈছোঁ দেৰগাঁওবাসীৰ বাবে সুখবৰ দেৰগাঁৱত প্ৰথম অনলাইন ছুপাৰ মাৰ্ট আৰু শ শ দেৰগাঁওবাসীৰ বিশ্বাসী একমাত্ৰ এপ দেৰগাঁও মাৰ্ট এতিয়াৰে পৰা আপুনি ঘৰতে থাকি লাভ কৰিব আপোনাৰ প্ৰয়োজনীয় সামগ্ৰী সৰ্বশ্ৰেষ্ঠ মানদণ্ডৰ সৰ্বশ্ৰেষ্ঠ মূল্য www.dergaonmart.com বা দেৰগাঁও মাৰ্ট নামৰ এপটো প্লে ষ্টৰৰ পৰা ডাউনলোড কৰক আৰু আপোনাৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ অৰ্ডাৰ কৰক এপটোৰ জৰিয়তে আপুনি লাভ কৰিব গ্ৰোচাৰী ফল-মূল কছমেটিক পাৰ্চনেল কেয়াৰ এণ্ড বেবী কেয়াৰ হোম কেয়াৰ পাকঘৰৰ সামগ্ৰী ঘৰুৱা সামগ্ৰী প্লাষ্টিকৰ সামগ্ৰী ষ্টেচনাৰী আৰু স্কুলৰ সামগ্ৰী পাৰ্টি উপহাৰ পুতলা আৰু খেলনা ফেন মিক্সাৰ গ্ৰাইণ্ডাৰ ইলেক্ট্ৰনিক্স এণ্ড মোবাইল ফোন ইত্যাদি 1000 টকাতকৈ অধিক বজাৰ কৰা গ্ৰাহকৰ বাবে ডেলিভাৰী সম্পূৰ্ণ বিনামূলীয়া আৰু লাভ কৰিব একেদিনাই ডেলিভাৰী প্ৰথম হোম ডেলিভাৰী অৰ্ডাৰত 100 টকা মূল্যৰ বিনামূলীয়া N95 মাস্ক ঘৰতে থাকক সুৰক্ষিত থাকক ইমানবোৰ সুবিধা থকাৰ পাছত পলম নকৰি আজিয়েই লগ ইন কৰক www.dergaonmart.com বা ডাউনলোড কৰক দেৰগাঁও মাৰ্ট মোবাইল এপ অধিক তথ্যৰ বাবে যোগাযোগ কৰক 86380726116 আৰু 848623129 বিৰতিৰ পিছত আমি আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ বিস্তীৰ্ণা গগৈ কণ্ঠত
কেইবাটাও গীত আপোনালোকে শুনিলে আমি এবাৰ বিস্তীৰ্ণা গগৈ সংগীতৰ প্ৰশিক্ষকৰ কণ্ঠত এটি বিহুগীত আপোনালোকৰ বাবে আগবঢ়াইছোঁ ধন্যবাদ বাৰু ঠিক আছে এটি মই বিহুগীত অকণমান কলি এটা গুণগুণাই দিছোঁ বাৰু নিশ্চয় নিশ্চয় ঠিক আছে ঐ জান ঐ আকাশখন ধুনীয়া ঐ জান ঐ তৰাৰে জিলিকা ঐ জান ঐ মনৰে সৰগত ঐ জান ঐ তুমি মোৰ মেনকা ঐ জান দূৰণিতে ঐ জান তুমি থাকা ঐ জান সপোনত হয় ঐ জান আমাক দেখা ঐ জান ঠিক আছে নিশ্চয়কৈ আচলতে আপোনাক মই এটা কথা সুধিব বিচাৰিছোঁ আগৰ যোনসমূহ অসমীয়া যোনসমূহ ভিচিডি আছিলে জানমণি হওক অঞ্জনা হওক সেইসমূহ ভিচিডিৰ যোনবিলাক বিহুগীত আছিলে সঁচাকৈ আপুৰুগীয়া বুলি ক'ব লাগিব আৰু আজিৰ যোনসমূহ বিহুগীত আছে মই বিতৰ্ক কৰিব বিচাৰোঁ নাই আজিৰ যোনসমূহ বিহুগীত আছে তাত বিভিন্ন ধৰণৰ আচলতে অশ্লীলতাও প্ৰয়োগ কৰা দেখা যায় এই ক্ষেত্ৰত কি ক'ব তুমি ঠিক কৈছা কথাটো হ'ল কি আচলতে এইখিনি বিহু নহয় এইখিনি বিহু সুৰীয়া হয় একচুৱেলি আমাৰ কাৰণ বিহু হ'বৰ কাৰণে আমাৰ কিছুমান সিদ্ধান্ত আছে কি হয় বিহুৰ কাৰণে ধৰা ঢোল ব্যৱহাৰ হ'ব লাগিব হয়নে নহয় পেঁপা ব্যৱহাৰ হ'ব লাগিব টকা ব্যৱহাৰ হ'ব লাগিব গতিকে সেইখিনি ইনষ্ট্ৰুমেণ্ট লৈ যদি আমি মানে যিখিনি আমাৰ থলুৱা যিখিনি বাদ্যযন্ত্ৰ আছে সেইখিনিয়ে যদি আমি পৰিৱেশন কৰোঁ তেতিয়াই আমি তাক পিয়ৰিটি বিহু বুজি পাইছা আৰু তাকে যদি কৰা নহয় আচলতে বিহু সুৰীয়া বুলিয়ে ক'ব পাৰি আজি এতিয়া মই উজানে আকাশখনটো মই পিয়ৰ বিহু বুলি ক'ব বিচাৰিব নাই কিন্তু গীতৰ সাৱলীলতা আছিলে মানে গীতখিনি লিখোঁতে খুব সুন্দৰকৈ লিখিছিলে সেইটো মানিব লাগিব আজিৰ সময়ত সেই বস্তুটো হেৰাই গৈছে তুমি এইটো শুদ্ধ কথা কৈছা যে গীতখিনি লিখাৰ ক্ষেত্ৰত অকণমান মানুহ কনচিয়াছ হ'ব হ'ল বৰ্তমান হয়নে নহয় বাৰু ঠিকেই কৈছা এইটো নিশ্চয়ভাৱে মই বিস্তীৰ্ণাৰ ওচৰলৈ আহিছোঁ ক'বা তোমাৰ একেবাৰে যোনগৰাকী কণ্ঠশিল্পী ভাল লাগে কণ্ঠশিল্পী গৰাকীৰ নামটো কোৱাচোন মই সকলোকে ভাল পাওঁ সকলোৱে গান গাওঁ লতা মংগেশকাৰজী গান গাওঁ বেছিকৈ লতা মংগেশকাৰৰ কণ্ঠটো মেটচো কৰে মানে কিবা এটা মিল আছে আৰু নতুন প্ৰজন্মৰ এতিয়া অসমীয়াই হওক বা বলিউডৰে হওক বহুকেইগৰাকী নতুন নতুন কণ্ঠশিল্পী আহিছে নতুন প্ৰজন্মৰ ভিতৰত কাৰ গান বেছি ভাল পোৱা এনেই শ্ৰেয়া ঘোষাল বাইদেউ ভাল পাওঁ তেওঁ নতুন প্ৰজন্ম নপৰিব হ'লেও হয় আৰু এতিয়া কাৰ গীত শুনাবা লতা মংগেশকাৰ নিশ্চয়ভাৱে তাই লতা মংগেশকাৰৰ দুৰ্দান্ত অনুৰাগী হয়নে খুব বেছি ভাল পোৱা ঠিক আছে লতা মংগেশকাৰৰ এটি গীত আমি বিস্তীৰ্ণা গগৈ কণ্ঠত আপোনালোকৰ বাবে আগবঢ়াইছোঁ ओ सजना बरखा बहार आई रस की फुहार लाई अखियों में प्यार लाई ओ सजना बरखा बहार आई रस की फुहार लाई अखियों में प्यार लाई ओ सजना तुमको पुकारे मेरे मन का पपीहरा तुमको पुकारे मेरे मन का पपीहरा मीठी मीठी आंगनी में जले मोरा जियरा ओ सजना बरखा बहार आई रस की फुहार लाई अखियों में प्यार लाई ओ सजना धन्यवाद আচলতে আপোনালোকে ইতিমধ্যে অনুমান কৰিব গৈছে তাইৰ কণ্ঠত কেনেকুৱা ধৰণৰ যাদু আছে খুব সাৱলীন কণ্ঠ তাইৰ সকলোৰে মন প্ৰাণ আচলতে জোৰ পেলাই নিব পাৰে তাইৰ কণ্ঠই মই তোমাক আৰু এটা কথা সুধিব বিচাৰিছোঁ তুমি গীত গোৱা গীত গাই ভাল পোৱা তাৰ বাহিৰে আৰু কি কি কৰি ভাল পোৱা বিহু নাচা নেকি বিহু বিহু নানাচো বাৰু কি কৰা এনেই আৰ্ট কৰোঁ আৰু ষ্ট'ন পেইণ্ট কৰোঁ আৰু এনেই বিভিন্ন কৰোঁ ঘৰৰ কাম কৰা নাই মাৰ লগত যেতিয়া মায়ে চব্জি ভাত বনাব হওঁতে চব্জি কাটি থাকে যে ভাত বনাবলৈ চব্জি কাটা মোৰ লগত কাটো মাজে মাজে হাত চাত কাটা নে কাটোতে
কৈছে চব্জি কাটোতে হাত হাত কাটা নাই সুধিছে হাত নাই কাটা নাকাটে নাই কাটালে আৰু স্কুলত গৈ লগৰ ল'ৰা ছোৱালীবিলাকৰ লগত কাজিয়া কৰা নাই নকৰা নকৰা আজিলৈকে তুমি মানে কেনেকুৱা কি পুৰস্কাৰ পাইছা আজিলৈকে মই ষ্টৰি টেলিং বা আদি কৈছোঁ মানে স্পীচ তেনেকৈ স্পীচ ষ্টৰি টেলিং বা ছিংগিঙত পাওঁ ছিংগিঙত কেনেকুৱা ধৰণৰ পুৰস্কাৰ পাইছা ছিংগিঙত কেনেকুৱা ধৰণৰ মানে ক'ত আজিলৈকে মানে কেনেকুৱা ধৰণৰ মঞ্চত তুমি গীত পৰিৱেশন কৰিছা ক'ত কৰিছা কেনেকুৱা ধৰণৰ প্ৰগ্ৰামত বিহু ফাংচনতে হওক বা কেনেকুৱা ধৰণৰ প্ৰগ্ৰামত তুমি কৰিছে তাই মানে বহুত তাইৰ যিটো পিৰিয়ড ষ্টাৰ্ট হৈছে সংগীতৰ সেইখিনি তাই প্ৰায় লকডাউন বন্ধ হৈ পৰি আছে তাই অনলাইন কেইবাটাও কম্পিটিশ্যনত তাই পাইছে আৰু কেইটামান মই ৰিচেণ্টলি শুনা মানে তাই এই অল ইণ্ডিয়া বেচিছতো কিবা কিবি কেইটামান তাই পুৰস্কাৰ ল'বলৈ হেৰি হৈছে বাৰু হয় কি আছিলে তুমি জনাই দিবা ঠিক আছে বাৰু সেইখিনি আমি পিছত জানিম মই আপোনাৰ পৰা এইখিনিতে আৰু এটা কথা জানিব বিচাৰিছোঁ যিহেতু লকডাউনৰ কথাটো আহিলে যিহেতু যোৱা আপোনাৰ প্ৰায় 2 বছৰে হ'ল ক'ভিডৰ কাৰণে আপোনাৰো ধৰক এখন মিউজিক ইনষ্টিটিউট আছে আপুনি প্ৰশিক্ষণ দিয়ে সাংস্কৃতিক ক্ষেত্ৰৰ সৈতে জড়িত বা সংগীতৰ ক্ষেত্ৰৰ সৈতে জড়িত যোনসমূহ আচলতে কলা কুশলী আছে তেওঁলোকৰ বহু সমস্যা আহি পৰিছে এই কৰোণা মহামাৰীৰ কাৰণে ইতিমধ্যে এতিয়া নতুন SOP জাৰি কৰা হৈছে কেনেকুৱা সমস্যাবিলাক কেনেকুৱা হৈছে সাংস্কৃতিক ক্ষেত্ৰৰ সৈতে জড়িত মানুহবিলাকৰ কেনেকুৱা ধৰণৰ সমস্যা হৈছে এইটো আচলতে ক'বলৈ একো বাকীয়ে নাই মানে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে আৰু এইটো ক'বলৈ মানে কি ক'ম এতিয়া তোমালোকে নিজেই দেখিছাই মানে কিবা এটা কৰি খাবলৈ মানুহৰ এতিয়া মানে সমস্যা হৈ গৈছে আৰু সেই এটা মুহূৰ্তত মানে এনেকুৱা এটা সময়ত মানে কাৰোবাৰ ইচ্ছা থাকিলেও শিকিবলৈ মানে চিন্তা হৈছে বা বিভিন্ন কাৰণত ওলাই যোৱা বা কিবা ভাইৰাছৰ আক্ৰমণ হ'ব পাৰে কিবা হ'ব যথেষ্টখিনি ভয় মানুহৰ হৈছে হয় নাই সেইকাৰণে কি হৈ গৈছে যথেষ্ট কষ্ট হৈছে মানে আমি বহুত প্ৰব্লেমতে পৰি গৈছিলোঁ এতিয়া আকৌ অকণমান ভাল কিবা এটা পৰিৱেশ দেখিছিলোঁ এতিয়া মোটামুটি ভয়ে খাই আছোঁ কি বা হয় আৰু তেনেকুৱা ঠিক আছে বিস্তীৰ্ণা আৰু কি শুনাবা আৰু মনলৈ অহা নাই নেকি গানটো মনলৈ বাৰু আছে বহুত গান কোনটো গাম সেইটো অকণমান ভাবিব লাগিব ঠিক আছে তুমি ভাবি লোৱা আমি এটা সৰু বাণিজ্যিক বিৰতি লৈছোঁ তাৰপিছত আমি তোমাৰ এটা গান শুনিম তাৰপিছত আমি আমাৰ অনুষ্ঠান সামৰিম হ'ব উন্নত মানদণ্ডৰ আচবাবৰ বাবে আপুনি আজিয়ে আহক ইনষ্টেণ্ট ফাৰ্নিচাৰলৈ ইয়াত উপলব্ধ কাঠ ষ্টীল আৰু কাঁচৰ বিভিন্ন আচবাব ইয়াৰ উপৰি আমাৰ ইয়াত আপুনি ক্ৰয় কৰিব পাৰিব ষ্টেলিঅ কোম্পানীৰ বিভিন্ন আচবাবৰ লগতে বিবাহৰ বাবে প্ৰয়োজনীয় সকলোবোৰ আচবাব গতিকে পলম নকৰি আজিয়েই যোগাযোগ কৰক ঠিকনা দেৰগাঁও নাৰিকলগুৰি যোগাযোগ নম্বৰ 7002135214 আৰু 9101752748 বিৰতিৰ পিছত গীতৰ এই বিশেষ অনুষ্ঠানলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ বিস্তীৰ্ণা গগৈৰ পৰা আমি আৰু কেইটামান গীত শুনিম মই বিস্তীৰ্ণা মই তোমাৰ ওচৰলৈ আহিছোঁ হেডলাইন্স ডেৰগাঁৱৰ দৰ্শকসকলক ভোগালী বিহুৰ প্ৰাকখনত তুমি এটা কি গীত শুনাব বিচাৰিবা তুমি কাৰ গান ভাল পোৱা ইতিমধ্যে আমাক জনালা কাৰ গান বেছি ভাল পোৱা এতিয়া আমাৰ অনুষ্ঠান সামৰিব হৈছে সামৰণিৰ পূৰ্বে তুমি কি গীত কাৰ গীত শুনাব বিচাৰিবা আৰু কি গীত শুনাব বিচাৰিবা এতিয়া মই লতা মংগেশকাৰজীৰ সুন সजना গানটো শুনাব বিচাৰিছোঁ নিশ্চয় নিশ্চয় सुनो सजना पपी है नी सुनो सजना पपी है नी कहा सबसे पुकार के संभल जाओ चमन वालों संभल जाओ चमन वालों के आए दिन बहार के सुनो सजना धन्यवाद নিশ্চয়কৈ এটি ভাল লগা গীত সামৰণিৰ পূৰ্বে তেওঁ বিস্তীৰ্ণা গগৈ আপোনালোকক শুনালে আমি তেওঁৰ কণ্ঠত আৰু এটি গীত শুনিম সেই গীতটি শুনাৰ পিছতে আমাৰ এই অনুষ্ঠান আজি আমি ইমানটা সামৰিম एक खाना में
ভেসে এলো আকাশে এক ঝাঁক বুনো হাঁস পথ হারালো একা একা বসে আছি জানালা পাশে সে কি আসি আমি ঝাড়ে বেশেষই ভালো একখানা মেঘ ভেসে এলো আকাশে এক ঝাঁক বুড়ো হাঁস পথ হারালো একা একা বসে আছি জানালা পাশে সে কি আসি আমি ঝাড়ে বেছেছি ভালো একখানা মেঘ ভেসে এলো আকাশে ধন্যবাদ বিস্তীৰ্ণা গগৈয়ে এটি বাংলা ভাষাৰ গীত আপোনালোকৰ আগত পৰিৱেশন কৰি শুনালে মই তোমাক সুধিব বিচাৰোঁ তুমি এতিয়া যোনটো গীত বাংলা ভাষাত তুমি গালা গীতটো কোনে লিখিছিলে বা কোনে গাইছিলে জানো ভূপেন ককাই গাইছিলে ভূপেন ককাই এই গীতটো অসমীয়াটো গাইছিলে হয় তুমি জানানে গীতটো জানো গাই শুনাব পাৰিবা ঠিক আছে আমি তোমাৰ পৰা সেই গীতটো শুনিম আৰু আমাৰ অনুষ্ঠান আমি সামৰিম কোৱা এটুকুৰা লহুৱা মেঘ ভাহি যায় মুৰুবন সংশয় বাট হেৰুৱাই মই আছো শাৰদীয় খিৰিকী মুখত বুকুৱে বিচৰা জনলৈ বাট চাই এটুকুৰা লহুৱা মেঘ ভাহি যায় মুৰুবন সংশয় বাট হেৰুৱাই মই আছো শাৰদীয় খিৰিকী মুখত বুকুৱে বিচৰা জনলৈ বাট চাই এটুকুৰা লহুৱা মেঘ ভাহি যায় ধন্যবাদ নিশ্চয়কৈ বহুকেইগৰাকী বিশ্বজয়ী কণ্ঠৰ অধিকাৰী কণ্ঠশিল্পীৰ গীতেৰে আজিৰ আমাৰ এই অনুষ্ঠানটো আপোনালোকৰ বাবে আগবঢ়ালোঁ আমি এনেধৰণৰ প্ৰতিভা আমি প্ৰচাৰ কৰোঁ আৰু এইসমূহ প্ৰতিভা আগবঢ়াই নিয়াত দৰ্শকসকলে সঁহাৰি জনাব লাগিব তেওঁৰ এই প্ৰতিভা আগবঢ়াই নিয়াত আপোনালোকে সহায় কৰক আমি বিস্তীৰ্ণা গগৈক ধন্যবাদ জনাইছোঁ আৰু বিস্তীৰ্ণা গগৈৰ যি প্ৰশিক্ষক আছে বিতুপন বৰা আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ অনুষ্ঠান আমি সামৰিছোঁ আপোনালোকে চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল হেডলাইনছ চেৰগাঁও এই ধৰণৰ আমি প্ৰতিভা আপোনালোকৰ বাবে অনাগত সময়ত লৈ আহিম ধন্যবাদ